এসময়ৰ এখন সৰু গাঁৱত এজন বুঢ়া লোক আছিল। তেওঁৰ নাম আছিল হৰি বুঢ়া। তেওঁ আছিল সততা, সহানুভূতি আৰু ভাল মনৰ মানুহ। সেইবাবে গাঁওবাসীয়ে তেওঁক অশেষ সন্মান আৰু মৰম কৰিছিল। হৰি বুঢ়াৰ এজন পুত্ৰ আছিল, ৰাজু। ৰাজু বৰ বুদ্ধিয়ক আছিল, কিন্তু লোভী যুৱক আছিল। ৰাজু সদায়ে একেটাই চিন্তা, কেনেকৈ কম সময়ত বেছি ধন উৎপাদন কৰিব পাৰি। হৰি বুঢ়াই সদায় ৰাজুক সততা, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ মূল্য বুজাইছিল, কিন্তু ৰাজুৱে কেতিয়াও বুজিব নোখোজে। এদিন ৰাজুৱে গাঁৱৰ পাছফালে থকা জংঘলৰ মাজত এটা ধনৰ বাকচ আছে বুলি শুনিলে। কিছুমান লোকে কয়, এই ধন কোনো ৰজাৰ সময়ৰ পৰা ৰৈ আছে, কিন্তু ইয়ালৈ যোৱাৰ ৰাস্তাটো খুব বিপদজনক। বহু মানুহে চেষ্টা কৰিছিল, কিন্তু কোনেওৱে ঘৰলৈ উভতি অহা দেখা নগ'ল। এই কথা শুনি ৰাজুৰ চকুত লোভৰ জুই জ্বলিল। সি ভাবিলে, যদি মই এই ধনৰ বাকচ পাই যাওঁ, তেতিয়া মই চিৰদিনৰ বাবে ধনী হৈ পৰিম। কষ্ট কৰিব নালাগে, পিতাৰ বচনো কোনোদিন শুনিব নালাগে। ৰাতিপুৱাতে ৰাজুৱে পিতাক ক'লে, বাবা, মই কামত দূৰলৈ যাওঁ, ৩-৪ দিন লাগিব পাৰে, চিন্তা নকৰিবি। হৰি বুঢ়াই তেওঁৰ পুত্ৰক আশীৰ্বাদ কৰিলে, যদিও তেওঁৰ মনটো অলপ চিন্তিত আছিল। ৰাজুৱে নিজৰ লক্ষ্যত যাবলৈ ধৰিলে। ৰাজু দুদিন গৈ পথাৰী জংঘলৰ মাজৰ পালেগে। গাঁৱৰ মানুহৰ মুখত শুনা দৰে ৰাজুৱে এটা গুহা দেখিলে। গুহাটোৰ মুখত থকা শিলবোৰ আঁতৰাই সি ভিতৰলৈ সোমাল। গুহাৰ ভিতৰত অন্ধকাৰ, ঠাণ্ডা আছিল। সি মোমবাতি এডাল জ্বলাই আগবাঢ়ি গ'ল। অলপ দূৰ গৈ সি দেখিলে এটা সোণৰ বাকচ। সোণৰ বাকচ দেখি ধন পাই গ'লোঁ বুলি ৰাজুৰ মুখখন হাঁহি হাঁহি ফুলি গ'ল। কিন্তু তেতিয়াহে অন্ধকাৰ গুহাৰ ভিতৰত ডিঙিৰ খঙালৰ শব্দ উঠিল। ভূতৰ দৰে বৰগছযুক্ত ছাঁ ওলাই আহিল। সেই ভয়ংকৰ ছাঁটোৱে ক'লে, তই ইয়ালৈ কিয় আহিল? এই ধন লোভী লোকৰ বাবে নহয়। তই যদি জীৱিত ঘূৰি যাবলৈ বিচাৰ, তেন্তে মই কিছুমান প্ৰশ্ন কৰিম। যদি তই সত্য নকওঁ, তেতিয়া বাচি যাব নোৱাৰিবি। সত্য ক'লেহে বাচি যাব পাৰিবি। ৰাজুৰ গাত বৰফ পৰিল। ভয়ত ৰাজুৰ গাৰ কঁপি উঠিল। কিন্তু ৰাজু সদায় বুদ্ধিয়ক আছিল। ৰাজুৱে ভাবিলে, মিছা ক'লে হয়তো বাচিব পাৰিব। সি ক'লে, মই সাহসেৰে সত্য জানিবলৈ আহিছোঁ। অন্ধকাৰ ছায়াটোৱে চিঞৰিলে, মিছা, তই লোভত আহিছ। এতিয়া মই দ্বিতীয়টো প্ৰশ্ন কৰিম, তই উত্তৰটো দিবি। তই দেউতাক কি বুলি কৈ এই জংঘলৰ মাজলৈ আহিছ? ৰাজুৱে আকৌ মিছা ক'লে। মই দেউতাক কৈ আহিছোঁ যে এটা পুণ্য কামত আহিছোঁ। আকৌ শব্দ বাজিল। মিছা, তই দেউতাক মিছা মাতি থৈ আহিছ। মই এবাৰ শেষৰ প্ৰশ্ন কৰিম আৰু তই উত্তৰ দিবি। মই যদি তোক এই ধন দি দিওঁ, তই এই ধন কেনেকৈ ব্যৱহাৰ কৰিবি? এইবাৰ ৰাজু বুকুত কঁপনি বাজিল। সি ভাবিলে, মই যদি আকৌ মিছা কওঁ, মই হয়তো এতিয়া মৰি যাম। ৰাজুৱে দীৰ্ঘ বিশ্বাস এটালৈ ক'লে, মই স্বীকাৰ কৰোঁ, মই লোভত আহিছোঁ। মই পিতাকো মিছা মাতি আহিছোঁ। মই কষ্ট নকৰাকৈ ধন বিচাৰিছোঁ, কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ
মই ভুল কৰিছোঁ। মই ঘূৰি যাম আৰু সঁচাকৈয়ে পৰিশ্ৰম কৰি জীৱন চলাম। তেতিয়া সেই ছায়াই অলপ শান্ত স্বৰূপে ক'লে, এতিয়া তই ঘূৰি যা। ধন তোৰ বাবে নহয়, কিন্তু যদি তই সত্য পথে চল, তোৰ এই ধন কেতিয়াও প্ৰয়োজন নহয়। এনেধৰণেৰে কৈ ছায়াটো গুচি গ'ল আৰু ৰাজু বহুদিনৰ মূৰত ঘৰলৈ উভতি আহিল। ঘৰত আহি ৰাজুৱে সকলো কথা বাবাক ক'লে। হৰি বুঢ়াই তেওঁৰ হাতত ধৰি ক'লে, তই বুজি পাইছ, এইটোৱেই সত্যৰ শক্তি। যদি তই সঁচাকৈয়ে মন পৰিৱৰ্তন কৰ, তেন্তে মই তোৰ ওপৰত গৌৰৱ অনুভৱ কৰোঁ। তাৰ পৰা ৰাজু ইমানেই সলনি হ'ল যে গাঁওখনৰ আটাইতকৈ জনপ্ৰিয় আৰু সহানুভূতিশীল যুৱক হিচাপে জনা হ'ল আৰু সততাৰ পথ আগবাঢ়িলে।